আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ গৈ আছোঁ চেল ৰুটি বা আমি ইয়াক খাৰু পিঠা বুলিও ক'ব পাৰোঁ। ইয়াক বনাবলৈ অতিয়ে সহজ, আমি বহুত কম সামগ্ৰীৰে ইয়াক বনাব পাৰোঁ। তেন্তে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। খাৰু পিঠাৰ কাৰণে আমাক লাগিব, মই ইয়াত প্ৰথমতে কাপৰ জোখেৰে 2 কাপ চাউল লৈ লৈছোঁ। মই সেই চাউল গোটেই ৰাতিটো পানীত তিয়াই থৈ দিছিলোঁ। এতিয়া পানীৰ পৰা মই এইখিনি আঁতৰ কৰি ল'লোঁ। পানীখিনি ভালদৰে যোৱাৰ পিছত মই চাউলখিনি ভালদৰে মিক্সিত পিচি ল'ম। মই গোটেই চাউলখিনি মিক্সিত পিচি লৈছোঁ। মই এতিয়া পিচি লোৱা চাউলখিনি এটা বাউলত লৈ লৈছোঁ। তাত এতিয়া মই 1 কাপ চেনি লৈছোঁ। মই চেনিখিনি পিচি লৈছোঁ। এতিয়া তাত মই আধা চামুচ ইলাইচি পাউডাৰ আৰু বাটাৰ লৈছোঁ। মই বাটাৰ 2 কিউবছ লৈছোঁ। 2 কিউবছ বাটাৰ দি মই এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া তাত মই অকণমান পানী দিম। পানী মই 1 কাপ লৈছোঁ। প্ৰথমতে অলপমান পানী লৈ মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি অকণমান ডাঠ হৈছে, তাৰ কাৰণে মই আৰু অকণমান পানী দি লৈছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি এতিয়া মই এইখিনি প্ৰায় 3 বা 4 ঘণ্টামান ৰেষ্টৰ বাবে থৈ দিম। এতিয়া মই ইয়াত অকণমান বেকিং ছ'ডা দিছোঁ। 3 বা 4 ঘণ্টাৰ পিছত মই এইখিনি ভালদৰে মিক্স কৰিছোঁ। এয়া চাওক কি ধুনীয়াকৈ বস্তুটো আমাৰ বেটাৰটো ভালদৰে ডাঠ হৈছে। এইখিনি বৰ্তমান ৰেডি হ'ল। এতিয়া মই পিঠাৰ বাবে 2 পাত ষ্টিক লৈছোঁ, যাতে আমি পিঠাখিনি ভালদৰে উলটাই দিব পাৰোঁ। আৰু মই পেন এটাত মই ৰিফাইন তেল লৈছোঁ, গৰম হ'বলৈ দিছোঁ মই। আৰু মই পিঠা দিবৰ কাৰণে এটা বটলৰ আগৰ অংশখিনি কাটি লৈছোঁ। সেইটোৰে মই গুড়াখিনি ভালদৰে ঘূৰণীয়া আকৃতিত দিব পাৰিম। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মই ইয়াত বটলৰ ভিতৰত মই যিখিনি আমাৰ বেটাৰ আছিল মই সেইখিনি তাত ভৰাই দিম। সেইখিনি যাতে ওলাব নোৱাৰে তাৰ কাৰণে মই আঙুলিৰে চেপি ৰাখিছোঁ, যাতে গুড়াখিনি বাহিৰলৈ ওলাই নাযায়। এতিয়া মই বেটাৰটোৰ ভিতৰত দি আমাৰ গৰম তেলত মই এইখিনি ঘূৰণীয়া আকৃতিত, আমাৰ যেনেকৈ খাৰু আকৃতি হয় মই সেনেকৈ দি দিম ঘূৰণীয়াকৈ। এতিয়া মই এনেকুৱা ঘূৰণীয়া আকৃতিত দি ষ্টিকেৰে ভালদৰে ওলোটাই দিছোঁ। ধুনীয়া গল্ডেন কালাৰ হোৱালৈকে মই এতিয়া এইখিনি ভাজিম, যাতে আমাৰ ভিতৰৰ পৰা ভালদৰে এইখিনি সিজি উঠে। মই 2 পাত ষ্টিকেৰে ভালদৰে ওলোটাই দিছোঁ। প্ৰথমখন আমাৰ ধুনীয়া গল্ডেন হৈছে। এতিয়া মই ছেকেণ্ডখন দেখুৱাইছোঁ। একে আকাৰতে মই ছেকেণ্ডখনো দি লৈছোঁ। অকণমান ভাজা হোৱাৰ পিছত মই এইখিনি ওলোটাই দিছোঁ। মই এইখিনি প্ৰায় মিডিয়াম ফ্লেমত দিছোঁ। ৰংচঙীয়া হোৱালৈকে আমি এইখিনি ভাজিব লাগিব। আমাৰ এইখনো প্ৰায় হৈ গৈছে। এতিয়া এইখনো আমাৰ খাৰু পিঠাখন আমাৰ বৰ্তমান হ'ল। এইখন মই এতিয়া তেলৰ পৰা উঠাই লৈছোঁ। এয়া চাওক কি ধুনীয়া সুন্দৰকৈ আমাৰ কালাৰ ধুনীয়া গল্ডেন হৈছে। দেখাতো খুব ধুনীয়া হৈছে আৰু খাবলৈও ধুনীয়া। মই এতিয়া এখন ভাঙি দেখাইছোঁ। এয়া কি ধুনীয়াকৈ ভিতৰৰ পৰা আমাৰ এইখিনি সিজি গৈছে আৰু টানো হোৱা নাই। গৰমে গৰমে পৰিৱেশন কৰিব পাৰে। তেতিয়াহ'লে ভিডিঅ'টো কেনেকুৱা হ'ল নিশ্চয় জনাব। আৰু ভিডিঅ' আগলৈ এনেদৰে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব